3 বছৰ আগতে যেতিয়া ময়ো আপোনালোকৰ নিচিনাকৈ এনেকৈ ইউটিউবত স্ক্ৰল আৰু ফেচবুকত যেতিয়া স্ক্ৰল কৰি আছিলোঁ ন তেতিয়া এটা ভিডিঅ' দেখিছিলোঁ এণ্ড সেই ভিডিঅ'টোৱে মোৰ লাইফ চেঞ্জ কৰি দিছিলে এণ্ড আজি মই সেই ভিডিঅ'টোৰ কথাই আপোনালোকক ক'বলৈ ওলাই গৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাব নাপাহৰিব লটছ এণ্ড লটছ অফ লাৰ্ণিংছ আৰ দেয়াৰ ট্ৰাষ্ট মি বহুত কথা শিকিব আৰু আপোনাৰ লাইফত গ্ৰ'থ কৰাত সহায় কৰিব নমস্কাৰ সকলোলৈকে মই সৌৰভজ্যোতি হাজৰিকা an engineer turned into an owner of a company named as Asamica Tours and Travels Private Limited at a very young age of 23 with a vision of helping all the travelers with hassle-free trips. It's been 4 years we are working into this industry, especially in the region of Sikkim, Darjeeling and Bhutan, and right now expansions are going on. So মই আজি মোৰ বিজনেছৰ বিষয়ে ক'বলৈ অহা নাই মই আজি ক'বলৈ আহিছোঁ what is that secret video যিটোৱে মোৰ লাইফ চেঞ্জ কৰিছিলে and কিয় আজি মই ফেচবুকত এটা নতুনকৈ পেজ ক্ৰিয়েট কৰিছোঁ কিয় মই এটা ইউটিউবত নতুনকৈ চেনেল ক্ৰিয়েট কৰিছোঁ কিয় মই এটা ইনষ্টাগ্ৰামত প্ৰফাইল ক্ৰিয়েট কৰিছোঁ হোৱাট ইজ দ্য ৰিজন 2 বছৰৰ আগতে যেতিয়া মই বিজনেছ কৰি আছিলোঁ ন তেতিয়া মই ভাবিছিলোঁ যে আমাৰ অসমত বহুত টেলেণ্ট আছে এণ্ড বহুত ইউনিক টেলেণ্ট আছে বহুত ইউনিক স্কিল ছেটছ আছে বাট সেই স্কিল ছেটছখিনি না বাহিৰলৈ ওলাই অহা নাই এণ্ড মোৰ তেতিয়া ড্ৰিম আছিলে যে মই মোৰ যিখিনি ভাইটি ভণ্টি হৈ গ'ল বা যিবিলাকক মই চিনি পাওঁ বা যাক মই চিনিও নাপাওঁ অ'কে যদি তেওঁলোকৰ ওচৰত কিবা স্কিল ছেট আছে ন তেওঁলোকক হেল্প কৰিবৰ কাৰণে টু এম্পাৱাৰ দেম একচুৱেলি টু ক্ৰিয়েট মোৰ অন্টাৰপ্ৰিনাৰ্ছ টু এম্পাৱাৰ আৱাৰ ইউথ ইট ৱাজ মাই ভিজন 2 বছৰৰ আগতে মই যিটো সপোন দেখিছিলোঁ সেই সপোনটো পূৰা কৰিবৰ কাৰণে মই বহুত কষ্ট কৰিছোঁ এণ্ড কষ্ট কি কৰিছোঁ মই পঢ়া শুনা কৰিছোঁ 2 বছৰ ধৰি পেলাই লাষ্ট 2 বছৰ ধৰি পেলাই যিমানখিনি পঢ়া শুনা কৰিছোঁ আৰু প্লাছ মোৰ যিখিনি এক্সপিৰিয়েঞ্চ মোৰ যিখিনি লাইফৰ যিখিনি এক্সপিৰিয়েঞ্চ প্লাছ মোৰ যিখিনি লাৰ্ণিংছ সেই গোটেই লাৰ্ণিংছখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে এই গোটেই প্লেটফৰ্মটো ক্ৰিয়েট কৰিছোঁ আশা কৰোঁ আপোনালোকে আমাক ছাপোৰ্ট কৰে যাতে আশা কৰোঁ আপোনালোকে আমাক আশীৰ্বাদ কৰে যাতে যিটো প্লেনিং লৈ পেলাই আমি আগবাঢ়িছোঁ সেইটো প্লেনিং যাতে সফল হওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব আমাৰ কাৰণে এবাৰ এণ্ড নেক্সট থিং ইজ মই গোটেই কামখিনি অকলে কৰিব নোৱাৰোঁ কিছুমান কথা থাকে লাইক যিটো ভিজন লৈছোঁ বহুত ডাঙৰ ভিজন হয় এণ্ড সেই ভিজনটো অকলে পূৰা কৰিব পৰা নাযায় তাৰ কাৰণে আই নিড চাম স্পৰ্ট আই নিড চাম মেণ্টৰ একচুৱেলি ৰাইট এণ্ড তাৰ কাৰণে মই কলাবৰেট কৰিছোঁ none other than my mentor, my guru, যাৰ কাৰণে আজি মই ইয়াত থিয় হৈ আছোঁ আজি মই আপোনালোকৰ আগত থিয় হৈ আছোঁ আজি মই বিং এন ইঞ্জিনিয়াৰ মই গোটেই নিজৰ প্ৰফেশ্যন চেঞ্জ কৰি পেলাই মই এটা বেলেগ এটা প্ৰফেশ্যনত আহিলোঁ my mentor, my guru, none other than Dr. Vivek Bindra. Yes, he is the person যাৰ কাৰণে মোৰ নিচিনা হাজাৰটা মানুহৰ লাইফ চেঞ্জ হৈছে এণ্ড তেখেতৰ লগত কোলাবৰেট কৰি পেলাই ৰাইট নাও আই এম গোইং টু চেঞ্জ ইউৰ লাইফ অলছ' য়েছ আই এম গোইং টু চেঞ্জ ইউৰ লাইফ যদি আপোনাৰ বিজনেছ এটা লেভেলত আছে তাৰ নেক্সট লেভেল লৈ যাবৰ কাৰণে কি কৰিব লাগিব আপোনাৰ বিজনেছত যিকোনো প্ৰব্লেমছ আছে সলিউশ্যন আমাৰ ওচৰত আছে চব যেতিয়া আমাৰ গা বেয়া হয় ন আমি কাৰ ওচৰত যাওঁ তেতিয়া আমি ডক্টৰৰ ওচৰত যাওঁ ৰাইট যেতিয়া আমাৰ লিগেলি কিবা এডভাইচ ল'ব লগা হয় লিগেলি কিবা একশ্যন ল'ব লগা হয় আমি কাৰ ওচৰত যাওঁ লয়াৰৰ ওচৰত যাওঁ বাট when it comes to business then honestly said we are the right person we are the doctor of business and আজি মই নিজকে ডক্টৰ অফ বিজনেছ বুলি ক'ব পৰা এটা ৰিজন আছে we are the authorized business consultant from Bara Business yes আমাৰ সেইখিনি অথৰিটি আমাক দিয়া হৈছে আমাক তেনেকৈ ট্ৰেইন কৰোৱা হৈছে ডে এণ্ড নাইট দিনে ৰাতিয়ে ট্ৰেইন হৈছোঁ আমি তাৰ কাৰণে এণ্ড আজি মই সেইটো কাৰণে মই আপোনালোকৰ লগত আহিছোঁ যে মই আপোনালোকক হেল্প কৰিম আপোনালোকৰ বিজনেছত গ্ৰ'থ আনিবৰ কাৰণে আপোনালোকৰ লাইফত আপোনালোকৰ যদি জব কৰি আছে সেই জবটো নেক্সট লেভেল লৈ যাবৰ কাৰণে মই আপোনালোকক হেল্প কৰিম এণ্ড দিছ ইজ অল এবাউট ৱাই আই ক্ৰিয়েটেড all this space and let me tell you the secret video of my life is Blue Ocean Strategy by none other than Dr. Vivek Bindra. Do you know what is Blue Ocean Strategy? যদি আপোনালোকে নাজানে ন Blue Ocean Strategy কি হয় তেনেহ'লে go to my description তাত লিংক এটা দিয়া আছে watch that video আপুনি গম পাই যাব what is Blue Ocean Strategy so আমি বিজনেছ চবেই কৰি আছোঁ বা আমি ষ্টুডেণ্ট
সব মানে বহুতখিনি ষ্টুডেণ্টছ আছিলোঁ লাইক ময়ো এটা ষ্টুডেণ্ট আছিলোঁ আপুনিও এটা ষ্টুডেণ্ট হয় মেবি অ'কে চ' ষ্টুডেণ্ট হ'লেই নহ'ব ন তাৰ এটা কোৱালিটি থাকিব লাগিব তাৰ এটা ইউনিক কোৱালিটি থাকিব লাগিব আজি আপুনি যেতিয়া এজ এ ষ্টুডেণ্ট মই এটা কথা মই বেলেগ ছেক্টৰত মই কৈ আছোঁ যদি আপুনি এটা ষ্টুডেণ্ট হ'লে আপুনি ছাপ'জ ইণ্টাৰভিউৰ কাৰণে গৈছে এণ্ড ইণ্টাৰভিউ দিবলৈ 100টা ল'ৰা ছোৱালী আহিছে হোৱাট ইজ দেট ইউনিক কোৱালিটি দেট আই উইল চুজ ইউ চবতছে ইম্পৰ্টেণ্ট কুৱেশ্যন একচুৱেলি এটা ইণ্টাৰভিউ যেতিয়া আপুনি যায় তেতিয়া সেইটো কুৱেশ্যন সুধিব যে হোৱাই আই উইল চুজ ইউ বিকজ আপোনাৰ ওচৰত আমাৰ ওচৰত 1000টা কেণ্ডিডেট আছে বা 100টা কেণ্ডিডেট আছে মই আপোনাক কিয় চুজ কৰিম চ' ইন দেট কেছ ইউ হেভ টু বি ইউনিক এণ্ড ইউনিকনেছ কেনেকৈ আহিব আপোনাৰ স্কিল ডেভেলপ কৰি পেলাই কি স্কিল ডেভেলপ কৰিব বিচাৰে যিটো স্কিল ছেটে আপোনাৰ লাইফত আপোনাৰ গ্ৰ'থ আনিব পাৰে জানিবৰ কাৰণে কল কৰক মোক তলত নম্বৰ দিয়া আছে কল কৰক অ'কে নাও কাম টু দ্য নেক্সট পইণ্ট entrepreneur suppose মই এটা entrepreneur বেদি স্মল বিজনেছেছ যি আমাৰ ফুলৰ দোকান এখন ভাবিছোঁ অ'কে ফ্লাৱাৰৰ দোকান দিয়া আছে বাট সেই দোকানখনৰ 10খন দোকান আছে ওচৰত 10খন দোকান আছে বাট আপোনাৰ দোকানৰ পৰা কিয় বস্তু কিনিব there must be some uniqueness there must be some এনেকুৱা এটা ইউনিক ছাৰ্ভিচ অৰ প্ৰডাক্ট আনিব লাগিব আপোনাৰ বিজনেছত যিটো প্ৰডাক্টৰ কাৰণে মানুহ আপোনাৰ ওচৰত আহে দিছ ইজ জাষ্ট দ্য ফাৰ্ষ্ট ষ্টেপ দিছ ইজ জাষ্ট দ্য ফাৰ্ষ্ট চিক্ৰেট এনেকুৱা 1000টা টেকনিক্স আছে 1000টা মেথডছ আছে যিটোৱে আপুনি আপোনাৰ সৰু বিজনেছটো ডাঙৰ কৰিব পাৰে that's why the company name is Bada Business okay because we want to grow your business okay যেতিয়া আপুনি এটা লেভেল পাবগে ন সো ইয়াত আমাৰ বেনিফিট কি হয় জানেন বেনিফিট অকল এটাই যেতিয়া আজি আপুনি এটা ষ্টেজত আছে এণ্ড কাইলৈ যেতিয়া নেক্সট এটা ষ্টেজত গৈ পাবগে এণ্ড তেতিয়া যেতিয়া ক'ব যে মই এনেকৈ ডক্টৰ বিবেক বিন্দ্ৰাৰ কিছুমান ভিডিঅ'ছ আছিলে ফ'ল' কৰিছিলোঁ বা মই সৌৰভজ্যোতি হাজৰিকাই কিছুমান এডভাইচ দিছিলে সেইখিনি মই ফ'ল' কৰিছিলোঁ এণ্ড তাৰ কাৰণে মই আজি এইটো লেভেল পাইছিলোঁ that is called satisfaction and that is the reason actually I choose this path মই সব কাম নকৰোঁ আৰু যেতিয়া মই কিবা কাম এটা কৰোঁ তাৰ মাজত কিছুমান ৰিজনছ থাকে and this is the reason actually মই পাব্লিকলি ক'ব আহিছোঁ that I am going to be the business consultant of Dr. Vivek Bindra's team. Thank you so much. This is all about. And যদি আৰু জানিব বিচাৰে আপোনাৰ বিজনেছত যদি আপুনি আৰু নেক্সট লেভেল পাব বিচাৰে আপুনি যদি ষ্টুডেণ্ট হয় আপুনি যদি আৰু আপোনাৰ স্কিল ছেট ডেভেলপ কৰিব মন আছে তেনেহ'লে আমাক কণ্টেক্ট কৰক অতি সোনকালে এণ্ড আই উইল কাম আপ নেক্সট ভিডিঅ'জ মই বহুত এটা এনাৰ্জি লৈ পেলাই বহুত এটা নতুন এটা টপিকত মই কথা পাতিব গৈ আছোঁ থেংক ইউ ছ' মাছ ষ্টে টিউন উইথ আছ এণ্ড আশা কৰোঁ আপোনালোকে সদায় আমাক ছাপোৰ্ট এণ্ড Thank you so much. Tata, bye.